মানকাছাৰ গড়কাপ্তানি পথৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ উৎসৱ পৰ্যায়ৰ তদন্ত দাবী। দক্ষিণ শালমৰাৰ মানকাছাৰ জিলা হাটশিঙিমাৰী মানকাছাৰ গড়কাপ্তানি পথৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে 2019 আৰু 20 বিত্তীয় বৰ্ষ SOPD আঁচনিৰ অধীনত 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ হাটশিঙিমাৰী মানকাছাৰ গড়কাপ্তানি পথৰ মেৰামতিৰ কাম বাবদ চৰকাৰে আবণ্টন দিছে 2,64,61,600 টকা আৰু ইয়াৰ ঠিকাদাৰ লাভ কৰিছে হাটশিঙিমাৰী স্থিতি শুভন কুমাৰ সাহা। কিন্তু পৰিতাপৰ বিষয় যেন ঠিকাদাৰ শুভন কুমাৰ সাহাই পথটো খান্দি উলিওৱা পুৰণি শিলগুটি পুনৰবাৰ ব্যৱহাৰ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীয়ে কামটো কৰি থকাত সুবিধা হৈ পৰিছে জিলাখনৰ সচেতন ৰাইজ। আনহাতে কামটো ভালদৰে সঠিকভাৱে সম্পূৰ্ণ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীয়ে কাম কৰা লুণ্ঠনকাৰী ঠিকাদাৰ শুভন কুমাৰ সাহাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ লগতে প্ৰশাসনক তথা চৰকাৰক দাবী জনায় সচেতন মহলে। হাটশিঙিমাৰীৰ পৰা শাহজাহান আলী ৰিপৰ্ট নৰ্থ ইষ্ট টাইম। এইখন যিখন হাটশিঙিমাৰী আৰু মানকাছৰ গড়কাপ্তানি পথ আছে, ইয়াৰ মেৰামতিৰ কাম চলি আছে। একদম ন্যূনতম সামগ্ৰীৰে এই ৰাস্তাখনৰ কাম কৰি আছে। যিজন কণ্ট্ৰেক্টৰে এই কাম লৈছে তেওঁ এই মেটেলখিনি উঠাই কেনে আকৌ নতুনকৈ আকৌ ৰাস্তা ৰিপেয়াৰিঙত এইখিনি মেটেলে আকৌ নতুনকৈ বহাই আছে। গতিকে প্ৰত্যেকবাৰে এই মেৰামতিৰ কামত চৰকাৰে কোটি কোটি টকা আবণ্টন দিয়ে আৰু এবছৰ নহওঁতে ৰাস্তাখন আকৌ বেয়া হৈ যায়। গতিকে এইবাৰ মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, যিজন কণ্ট্ৰেক্টৰে এইখন কাম লৈ আছে কৰি আছে তেওঁৰ বিৰুদ্ধে যাতে উচিত তদন্ত কৰি কামখন যাতে ভালকৈ পৰিচালিত কৰাৰ কাৰণে কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কামৰ কথাটোতো পিছতে কওঁ অলপ। মেইন কথাটো হ'ল কি, আমাৰ এইটো ক'বলৈ গ'লে মেইন ৱে যোনটো দি চব কমিউনিকেশ্যনবিলাক চব এইটোতে হয়। আজি হাটশিঙিমাৰীৰ পৰা মানকাছৰলৈকে এই ৰোডখন হয়, কিন্তু আজিলৈকে এই ৰোডৰ কাম কেতিয়াও ভাল হোৱা নাই। কিন্তু এতিয়া কথাটো হ'ল, আমি কিমান আৰু হাতত হাত ধৰি থাকিম। ৰাস্তাৰ কামটো যিমান বাৰে ৰিপেয়াৰিঙৰ কাম আহে, সেই পুৰণা যোনটো পাথৰটো থাকে সেইটোৱে লগাই দিয়ে আৰু কিছুমান বালি চালি আনি কেনে এইটো কাম কৰি দিয়ে, বাছ এনেকৈ কামবিলাক চলি আছে। কিন্তু এইবাৰ যোন কামটো চলি আছে এইটো চবতকৈ বেয়া হৈ আছে। আজিলৈকে ইমান বেয়া কাম এই ৰাস্তাত আজিলৈকে হোৱা নাই। তো এইকাৰণে কথাটো হ'ল কি, এইটো আবেদন যোনে কামজন কৰি আছে, যোনে কণ্ট্ৰেক্টৰখন হয়, যাৰ হাতত কামখন আছে, কথাটো হ'ল তেওঁ যাতে কামটো যেনেকৈ আছে কৰিবলৈ দিছে নিৰ্দেশন, সেই তেনেকৈ যেন কামটো হয়, আমি এইটো বিচাৰোঁ। আৰু যদি তেনেকৈ নহয় তেনেহ'লে আমি কামটো ইয়াতে কৰিব নিদিওঁ।